নমস্কাৰ বন্ধু বান্ধৱীসকল, মই তাপস তালুকদাৰ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। যোৱা ভিডিঅ'টিত আহোম হিষ্ট্ৰীৰ পাৰ্ট 2ত মই আপোনালোকক এটা কুৱেশ্যন দিছিলোঁ। কুৱেশ্যনটো আছিলে কামৰূপৰ প্ৰথম ৰজাজন কোন আছিল। কামৰূপৰ প্ৰথম ৰজাজন কোন আছিল, ইয়াৰ উত্তৰটো আপোনালোকে মোক কমেণ্ট কৰি জনাব দিছিলোঁ। আৰু ইয়াৰ উত্তৰটো হ'ব মহিৰংগ দানৱ। মহিৰংগ দানৱ। আৰু এখেতে কি কৰিছিলে, দানৱ বংশৰ প্ৰতিষ্ঠা কৰিছিলে। তো বলক আজিৰ ভিডিঅ'টোৰ আমি কুৱেশ্যন কেইটা চাওঁ। 1 নম্বৰ প্ৰশ্নটো, দানৱ বংশৰ শেষ ৰজাজন কোন আছিল। দানৱ বংশ আৰম্ভ কোনে কৰিছিলে, মহিৰংগ দানৱে। আৰু শেষ কোন, আৰু এই দানৱ বংশৰ শেষ কোন, ঘটক। ঠিক আছে, এই ঘটককে চাব, মই আপোনালোকক প্ৰত্যেকটা কুৱেশ্যনতে অকল যে এনচাৰটোৱে ক'ম সেইটো নহয়, কুৱেশ্যনত মই আপোনালোকক ডেছক্ৰিপশ্যন দি যাম। তাৰমানে কি এটা কুৱেশ্যনত আপোনালোকৰ 3-4টা কুৱেশ্যনৰ এনচাৰ আপুনি পাই যাব। চ' প্লিজ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, কাৰণ স্কিপ কৰিলে আপোনালোকে মাত্ৰ সেই কুৱেশ্যনটোৰ এটাহে এনচাৰ জানিব, কিন্তু ইয়াৰ লগত সংগতি থকা, ইয়াৰ লগত লগ হৈ থকা 3-4টা কুৱেশ্যনৰ আপোনালোকে মিছ কৰি দিব। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। এই ঘটক যে আছিলে, এই ঘটকক কি, এই ঘটক হ'ল আপোনালোকৰ দানৱ বংশৰ আটাইতকৈ শেষ ৰজাজন। যিহেতুকে এওঁ শেষ ৰজা, তাৰমানে কি এওঁক কোনোবা এজনে হত্যা কৰিছিলে। আৰু এওঁক কোনে হত্যা কৰিছিলে, এওঁক হত্যা কৰিছিলে নৰকাসুৰ। নৰকাসুৰ। তো নৰকাসুৰে ঘটকক হত্যা কৰি পেলাই কি বংশৰ ষ্টাৰ্টিং কৰিছিলে, ভৌম। ঠিক আছে, কি ভৌম বংশৰ প্ৰতিষ্ঠা কৰিছিল। চ' দ্বিতীয় কুৱেশ্যন যাওঁ আমি। এইটো চাওক, নৰকাসুৰে কোনটো বংশ প্ৰতিষ্ঠা কৰিছিল, ভৌম বংশ। কাক হত্যা কৰিছিলে, ভৌম বংশ। ভৌম বংশ যেতিয়া হৈছিলে কাক হত্যা কৰিছিলে, ঘটকক। এই কুৱেশ্যনটো ঘটকক হত্যা কৰি পেলাই কি কৰিছিলে, ভৌম বংশ স্থাপন কৰিছিলে নৰকাসুৰে। কুৱেশ্যন নম্বৰ 3, নৰকাসুৰে কাক বিয়া কৰাইছিল। নৰকাসুৰে বিয়া কৰিছিলে বিদৰ্ভৰ ৰজাৰ জীয়াৰী মায়াক। কি বিদৰ্ভৰ ৰজাৰ জীয়াৰী মায়াক বিয়া কৰাইছিলে নৰকাসুৰে। আচ্ছা, নৰকাসুৰ কোননো, নৰকাসুৰ আমি কোন যদি আমি জানিব লাগে, তেতিয়াহ'লে আমি জানিব কি যে বিষ্ণু যে আছিলে আমাৰ, এই বিষ্ণুৱে কি বিষ্ণুৱে বৰা অৱতাৰ লৈ পেলাই, বিষ্ণু বা কৃষ্ণ বৰা অৱতাৰ লৈ পেলাই কি কৰিছিলে, পৃথিৱীৰ ঔৰসত কি কৰিছিলে, নৰকাসুৰক জন্ম দিছিলে। ঠিক আছে, নৰকাসুৰক জন্ম দিছিলে। তেওঁ সেইকাৰণে শ্ৰীকৃষ্ণই কি নৰকাসুৰক খুব ভাল পাইছিল। কিন্তু শেষত নৰকাসুৰক কি কৰে, শেষত কৃষ্ণয়ে হত্যা কৰে। কিয় হত্যা কৰে, কাৰণ এই নৰকাসুৰে কি কৰিছিলে, নৰকাসুৰে যদিও মায়াক বিয়া কৰাইছিলে, নৰকাসুৰে কিন্তু কি কৰিছিলে, আকৌ আমাৰ যি কামাখ্যা দেৱী তেওঁ পাবলৈ খুব চেষ্টা কৰিছিলে। আৰু তেওঁৰ অত্যাচাৰ ইমানেই বাঢ়ি গৈছিলে যে এজনী দেৱীক তেওঁ বিয়া কৰাব ওলাইছিলে, প্ৰথম কথা। দ্বিতীয় কথা, তেওঁৰ ইমান বেছি অত্যাচাৰ বাঢ়ি গৈছিলে, শ্ৰীকৃষ্ণই তেখেতক শেষত কি কৰিব লগা হৈছিলে, বধ কৰিব লগা হৈছিলে, উপায়বিহীন হৈ। ঠিক আছে, নেক্সট কুৱেশ্যন, নৰকাসুৰক কোনে হত্যা কৰিছিলে। এইটো এনচাৰ অলপ আগতে ক'লোঁ, কি শ্ৰীকৃষ্ণই। কুৱেশ্যন নম্বৰ 5, নৰকাসুৰৰ জ্যেষ্ঠ পুত্ৰজনৰ নাম কি। নৰকাসুৰৰ জ্যেষ্ঠ পুত্ৰজনৰ নাম কি, ভগদত্ত। আৰু এই ভগদত্ত ইমান ডাঙৰ এটা কেৰেক্টাৰ, আমি অসমবাসীয়ে গৌৰৱ কৰিব পাৰোঁ। এইটো কিয়, কাৰণ তেওঁ মহাভাৰতৰ যুদ্ধত এটা বিশেষ ভূমিকা লৈছিলে। মহাভাৰতৰ যুদ্ধত তেওঁ এটা কি বিশেষ ভূমিকা লৈছিলে। আৰু তেওঁ কাৰ হৈ যুদ্ধ কৰিছিলে, কি কৌৰৱ আৰু পাণ্ডৱৰ যি আমাৰ মহাভাৰতত যুদ্ধ হৈছিলে, তেওঁ কৌৰৱৰ হৈ যুদ্ধ কৰিছিলে। মানে কোন আছিলে, নৰক ৰাজবংশৰ শেষ ৰজাজন কোন আছিলে, কি সুবাহু। নৰক মিন্স নৰকাসুৰ। অ'কে, নৰক মিন্স নৰকাসুৰ, মানে ইয়াত ভৌম বংশৰ কথা কৈছে। ঠিক আছে, ভৌম বংশৰ কথা কৈছে। সুবাহু বা অপশ্যনত আপোনালোকৰ সুপৰূপা বুলিও থাকিব পাৰে, আৰু বা সুবাহু আৰু সুপৰূপা দুটা থাকিব পাৰে একেলগে, বেলেগ বেলেগকৈ নাথাকে। সুবাহু 1 নম্বৰ, সুপৰূপা 2 নম্বৰ, এনেকৈ নাথাকে। যদি থাকে হয়তো সুবাহু থাকিব, নহ'লে অকল সুপৰূপা থাকিব। আৰু যদি থাকে, ধৰি লওক 1 নম্বৰ কুৱেশ্যনটো কি থাকিব, সুবাহু আৰু সুপৰূপা একেলগে থাকিব পাৰে, তেতিয়াহ'লে কি
হুবাহু আৰু হুপৰূপা থাকিলেও সেই অঞ্চলটোৱে হ'ব ওকে সো হুবাহু আৰু হুপৰূপা কি আছিলে নৰক ৰাজবংশৰ মানে ভৌমবাৰ ৰাজবংশৰ আটাইতকৈ শেষৰ ৰজা নেক্সট কুৱেশ্যন নৰকাসুৰৰ সমসাময়িক ৰজা কোন বান ৰজা এইটো আমি জানো বান ৰজা নৰকাসুৰৰ সমসাময়িক ৰজা কি বান ৰজা আমি কি বিশেষ এটা আমি প্ৰেম কাহিনী জানো উষা আৰু অনিৰুদ্ধৰ এই প্ৰেম কাহিনীটো আমি ভালকৈ জানো সকলোৱে জানে উষা আৰু অনিৰুদ্ধৰ প্ৰেম কাহিনী আৰু এই প্ৰেম কাহিনীৰ ফলতে এখন বিশেষ যুদ্ধ হৈছিল হয় আমি সকলোৱে জানো এই যুদ্ধখন কাৰ মাজত হৈছিল শ্ৰীকৃষ্ণ আৰু মহাদেৱৰ মাজত হৈছিল হয়নে যাক আমি কি বুলি জানো হৰি আৰু হৰৰ যুদ্ধ যে ৰাস মহোৎসৱ বিলাকত আমি খুব প্ৰায় দেখাই পাওঁ ঠিক আছে তো এই বান ৰজা এই ক্যাৰেক্টাৰটো এটা বিশেষ ক্যাৰেক্টাৰ ঠিক আছে সো নেক্সট কুৱেশ্যন নৰকাসুৰৰ ৰাজধানী কি আছিল নৰকাসুৰৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ কুৱেশ্যন নম্বৰ 9 ভীষ্মক ৰজাৰ কিমানজন পুত্ৰ আৰু কিমানজনী কন্যা আছিল ভীষ্মক ৰজাৰ 5জন পুত্ৰ আছিল আৰু তাৰ ভিতৰত এজনী জীয়াৰী আছিল আহক আমি 5জন ল'ৰা আৰু জীয়াৰীজনীৰ নাম জানো সো যি ভীষ্মক ৰজা আছিল তেখেতৰ কি 5জন পুত্ৰ আছিল সেই 5জন কি ৰুক্মৰথ ৰুক্মবাহু ৰুক্মকেশ আৰু ৰুক্মমালি আৰু সেই এজনী ছোৱালী ৰুক্মিণী যি এটা বিশেষ ক্যাৰেক্টাৰ লৈছে মহাভাৰতত ওকে আমাৰ কৃষ্ণৰ কি আছিল তেওঁ পত্নী আছিল ঠিক আছে নেক্সট কুৱেশ্যন উষাৰ সৈতে কোনে গোপনে গান্ধৰ্বৰ বিবাহ সম্পন্ন কৰিছিল কোনে অনিৰুদ্ধ আৰু অনিৰুদ্ধ কোন আছিল শ্ৰীকৃষ্ণৰ কোন আছিল নাতিনী আছিল শ্ৰীকৃষ্ণৰ নাতিনী আছিল ঠিক আছে উষা কোন আছিল উষা আছিল বান ৰজাৰ জীয়াৰী